নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে RBI বিভাগৰ ফালৰ পৰা। যেহেতু RBI বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰি দিছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RBI গ্ৰেড বি ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ 120টা পষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পদসমূহৰ এটা অভাৰভিউটো দিয়া আছে। ভেকেঞ্চিটো আহিছে আপোনালোকৰ RBI নৈ ভৰ্তি 2025ৰ ফালৰ পৰা। নতুনকৈ RBI ফালৰ পৰা নতুনকৈ ভৰ্তি আহিছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু RBI ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে পোষ্টৰ নাম হৈছে আপোনালোকৰ অফিচাৰ পোষ্ট যিহেতু দেখিবলৈ পাব। টোটেল পোষ্ট 120টা পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহৰ প্ৰতি আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহত আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে এই পদসমূহত 78,450 ৰুপিছৰ পৰা আৰম্ভ কৰি 1,41,600 ৰুপিছলৈকে আপুনি মন্থলি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ যদি 21 বছৰ হৈছে, লগতে আপুনি 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম বয়স আপুনি 21 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। লগতে EWSৰ কেণ্ডিডেট হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল আৰু OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ হয় তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ এটা অনলাইন এক্সাম হ'ব। এক্সামটো আপোনালোকৰ অনলাইনেই হ'ব, যিহেতু ফেজ 1 আৰু ফেজ 2ত আপোনালোকৰ এক্সামটো পাতিব। লগতে আপোনালোকৰ এক্সামটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনালোকৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি যিকোনো এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা BA হওক, BSc হওক, BCom হওক, যিকোনো এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এক্সট্ৰা আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট নালাগে। ইয়াতে কোনো ধৰণৰ আপোনাৰ ITI চাৰ্টিফিকেট নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, মাত্ৰ আপুনি যদি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এনেধৰণৰ আপোনাৰ ডকুমেণ্টসমূহ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছিলে আপোনালোকৰ 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা। যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আছে আপোনালোকৰ 30 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই নটিফিকেশ্যনৰ লিংক দিম, তাতে গৈ আপুনি নিজেও চেকআউটসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।